হেল্ল' এভৰিৱান, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু বেয়াৰ মাজেৰে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই গৈ আছোঁ মোৰ পঢ়ি অহা বিদ্যালয়খনলৈ, কাৰণ আজি মোৰ বিদ্যালয়খনে 16টা বছৰ অতিক্ৰম কৰিছে। আজি প্ৰতিষ্ঠা দিৱস আৰু গৈ পাই ছাৰে মোক ব্লগ বনাবলৈ ক'লে যে মই ভিডিঅ' ইউটিউবত কেনেকৈ দিওঁ, আৰু আপোনালোকেতো জানেই কেনেকৈ মই ভিডিঅ'বিলাক বনাওঁ। আৰু স্কুলত গৈ মই হঠাতে মাইক্ৰফোনটো হাতত দিলে কি ক'লোঁ মই নিজেই গম নাপালোঁ। আপোনালোকেও চাওকচোন, দেখিলে চাগে হাঁহিয়ে উঠিব। নমস্কাৰ, মই আহিছোঁ আজি মোৰ পঢ়ি থৈ যোৱা মই যিখন বিদ্যালয়ত পঢ়িছিলোঁ সেইখন বিদ্যালয়ত আজি প্ৰতিষ্ঠা দিৱস হয়, আৰু প্ৰতিষ্ঠা দিৱসত মই আজি উপস্থিত হৈছোহি, আৰু লগে লগে মোক ছাৰে মাইক্ৰফোনটো আগবঢ়াই দিলে আৰু মোক ছাৰ নমস্কাৰ বাইদেউ। আৰু এইবাৰ হৈছে ষষ্ঠদশ দ্বিবাৰ্ষিক প্ৰতিষ্ঠা দিৱস। আপোনালোকে চাবলৈ পাইছে মই এইখন বিদ্যালয়তে অধ্যয়ন কৰিছিলোঁ। আমাৰ বিদ্যালয়খন বাঁহৰ হ'লেও কিন্তু বহুত মজা লাগে আমাৰ বিদ্যালয়ত। আপোনালোকে এনেকুৱা বাঁহৰ বিদ্যালয়ত পঢ়িব লাগিছিল। আপোনালোকে চাগে পকাৰ বিদ্যালয়ত পঢ়িছিল, আমি বাঁহৰ বিদ্যালয়ত এচি হাৱা পুৰা মজাকে আমি পঢ়ি থাকিছিলোঁ, বেছ মজা লাগিছিল। আৰু প্ৰতিষ্ঠা দিৱস শেষ হ'ল, এতিয়া আমি চাহ খাইছোঁ। এফালে ছাৰ, মই, এফালে চাহ, এফালে বাইদেউহঁত। বাইদেউৰ নামটো কৈ দিয়ক। নমস্কাৰ, মোৰ নাম মনিষা বনদৰীয়া। এফালে বাইদেউজনী নমস্কাৰ, একে বাইদেউৰ নাম আৰু মোৰ নাম একে, পুষ্পা। আৰু এফালে আমাৰ ৰশ্মি বাইদেউ, পূৰা পখিলা নিচিনা আমি পূৰা বাইদেউ। তাৰপাছত মই ক্লাছ 10ত এই বাইদেউ ঘৰত থাকিয়ে পঢ়িছিলোঁ। তাৰপাছত এইফালে আছে আমাৰ অধ্যক্ষ ছাৰ। এইফালে ছাৰে খাই আছে। ছাৰ বোলে কৈ দিয়ক, চাই দিয়ক। নমস্কাৰ। তাৰপিছত এইফালে আমাক বাইদেৱে চাহ দি আছে। এইফালে চাই দিয়ক আকৌ, পূৰা বেকা হাঁহি মাৰি দিছে। আৰু আমি এতিয়া চাহ খাই লওঁ, তাৰপিছত লগে ভাগে চাহটো খাই আমাৰ আজি স্কুলখন দেখাম মই।
আৰু এফালে বাইদেউহঁতি পুৰা নাচি আছে ময়ো অকণমান নাচ তাচ দি যাওঁ আৰু দুবছৰ 3 বছৰ মূৰত আহি মই অকণমান ফূৰ্তি কৰিলোঁ বহুত ভাল লাগিলে আৰু আমাৰ স্কুলৰ চৌপাশটো দেখাম এতিয়া আমাৰ স্কুলৰ গোটেই চৌপাশটো দেখাম বৰ ডাঙৰ নহয় বাৰু কিন্তু মই পঢ়ি যোৱা ক্লাছৰুমকেইটা দেখাম আজি আমাৰ বিদ্যালয়খন মই দেখাম এইফালে পূৰ্বাঞ্চল আদৰ্শ জাতীয় বিদ্যালয় আৰু ইয়াত নামভৰ্তি চলি আছে পূৰ্বাঞ্চল আদৰ্শ জাতীয় বিদ্যালয় দেখিছে ইয়াত এইখন আছে লিটং মাজুলী বেতনী লিটং মাজুলীৰ ঠাইত অৱস্থিত আমাৰ বিদ্যালয়খন মই প্ৰথম আমাৰ যিটো অফিচ ৰুম সেই অফিচ ৰুমৰ পৰা ছাৰে যায়গৈ ছাৰ বাই বাই ছাৰে যায়গৈ অধ্যক্ষ ছাৰ যায়গৈ আৰু আমাৰ এইটো হৈছে অফিচ ৰুম মই ইয়াতে চাহ খাই আছিলোঁ তাৰপিছত আজি প্ৰতিষ্ঠা দিৱস আছিল আৰু সেইকাৰণে মানে বস্তুবোৰ অলপ ইফালে সিফালে এই পিকনিক যোৱা বস্তুবোৰ এইফালে আছে আৰু এইফালে এয়া হ'ল অফিচটো আৰু এইফালে বহুত ধুনীয়াকৈ টাব ইয়াত থৈ দিছে আগতে মই বহুতে বাৰু এই টাব এইটো মানে ছাইডৰবিলাক পকা নাছিল এতিয়া বনালে তাৰপাছত এইটো এতিয়া আমি যিটোত মই ভিডিঅ' কৰি আছিলোঁ নাচি আছিলোঁ য'ত পাতিছিলে এইটো তাৰপাছত এফালে যাওঁ এইজোপা মই ৰোৱা গছ দেই মানে এজোপা মই ৰুই দিছিলোঁ কিমান চনত আছিলে এইটো পাহৰিছোঁ ক্লাছ 8ত থাকোঁতে এজোপা ইমান ধুনীয়া হৈ গ'ল তাৰপাছত এফালে তামোল বাৰী আছে তামোল বাৰী নহয় আচলতে ইয়াত তামোল গছ ৰোৱা হৈছে দেখি বহুত ভাল লাগিলে আজি মই ৰোৱা গছজোপা ইমান ডাঙৰ হ'ল যে ভাইটি ভণ্টিহঁতে ইমান ধুনীয়াকৈ চাইছে আৰু ইয়াত ধুনীয়াকৈ জেৰুৱা দি দিছে ইয়াত মানে একো সোমাব নোৱাৰাকৈ তাৰপাছত বাৰ্লি নাহা ভিডিঅ' কৰিমগৈ হা এইটো হৈছে আমাৰ নগেন ছাৰৰ বিদ্যালয়ৰ সচিব হয় ছাৰৰ পুতেক তাৰপাছত এইবিলাক ক্লাছৰুমবিলাক আৰু এইফালে আমাৰ বিশেষ এটা জেগা আছিল এতিয়া গছজোপা পাতবিলাক নাইকিয়া হৈ গ'ল ইয়াত বহুত ভাল লাগিছিল আমি চবেই ইয়াত বহি পূৰা আড্ডা মাৰিছিলোঁ আগতে এইফালে অলপ খালী জেগা আছে ইয়াত আগতে হোষ্টেল আছিলে এতিয়া আকৌ নতুনকৈ হোষ্টেল বনাব বহুত ধুনীয়া পৰিৱেশ একদম পূৰা ঠাণ্ডা হাৱা মাৰি থাকে না বাৰ্লিন আহা এতিয়া বাৰ্লিন আৰু মই কি দেখাম আমাৰ স্কুলখন দেখাম হাঁহি দিয়া তোমাৰ দাঁতকেইটা হাঁহি দিয়া তাৰপাছত এইবিলাক পকা কৰি দিলে মই গমেই পোৱা নাছিলোঁ তাৰপাছত এইটো আমাৰ গোটেই ক্লাছৰুমকেইটাতে এনেকৈ লিখা আছে এইটো সপ্তম শ্ৰেণী কোঠা হয় এইটো ইয়াত লিখা আছে উপদেশতকৈ আৰ্হি ভাল এনেদৰে আমাৰ ৰুমবিলাক ষ্টুডেণ্ট কম কিন্তু বহুত ধুনীয়া পঢ়িবলৈ আৰু ভাল হয় ষ্টুডেণ্ট কম যদিও জাতীয় বিদ্যালয় হয় যিহেতু আৰু এফালে এটা ৰুম আৰু ক্লাছ 10 আমি যিটো বৰ্ষ 2টা বৰ্ষ ইয়াত পাৰ কৰিলোঁ দেই কৰোণাৰ পৰা আৰু এতিয়া ইমান অলপ এইবিলাক বেৰবিলাক অলপ আমি তেতিয়া আমি পঢ়ি থাকোঁতে নতুন আছিলে এতিয়া বেৰবিলাক অলপ উমলি গৈছে বহুত ভাল লাগিছিলে ৰুমটো আজি মই স্কুললৈ আহি বহুত ভাল লাগিলে মানে এনেকুৱা এটা ফিল হ'ল মই আহি মানে বহুত ভাল কাম কৰিলোঁ এফালে আছে এখন পথাৰ আৰু মই আজি প্ৰায়
4 বছৰৰ মূৰত 2 বছৰ 3 বছৰৰ মূৰত আহি বেঞ্চত বহিছোহি। কোনো নাই কিন্তু মোৰ আজি সহপাঠী গৰিয়সী, পিম্পী, তাৰপিছত প্ৰণামিকা, অবিনাশ, পাৰ্থ, বিমান সকলোকে মই মনত পেলাইছোঁ। অবিনাশ চবকে আজি মই ইয়াত চব আমি গোটেইসোপা একেলগতে বহি মোৰ লগৰ হয়, সিহঁতি ফ্ৰেণ্ড হয়, আমি ইয়াত আড্ডা পিটিছিলোঁ আৰু পঢ়িছিলোঁ ইয়াত। বহুত ভাল লাগিছিলে। ইফালে আৰু কুঁহিয়া, ইয়াত কুঁহিয়া ৰুইছে, কুঁহিয়া বহুত ডাঙৰ ডাঙৰ হৈ গ'ল। আৰু এইবাৰ প্ৰতিষ্ঠা দিৱসত মই আহিম বুলি ছাৰহঁতক কৈছোঁ। আচলতে স্কুলখন কেতিয়াও মই পাহৰিব নোৱাৰোঁ, এখন স্কুল। আৰু ইয়াত ধুনীয়াকৈ কিবা চাইকেলৰ হেৰি থ'বৰ কাৰণে দিছে নেকি। আচলতে আহি মোৰ আজি বহুত বেছি ভাল লাগিলে। আৰু কিবা কিবি মই দুটামান কথা ক'ব দিলে সেইখিনি অৱশ্যে তুলিব নাপালোঁ। বাই বাই, এইফালে বাইদেৱে বাই বাই দি আছে। এইখনেই হৈছে মোৰ বিদ্যালয়খন, যিখন বিদ্যালয়ে মোক মোৰ জীৱন যুদ্ধত আগবাঢ়ি যাবলৈ প্ৰেৰণা পাইছিলোঁ, উৎসাহ পাইছিলোঁ। এইখন বিদ্যালয়তে পঢ়ি মই আজি ইমানখিনি উপস্থিত হ'লোহি। সঁচাকৈ বিদ্যালয়ত কটোৱা প্ৰত্যেকটো মুহূৰ্তই বহুত মধুৰ আছিল। সেয়েহে কওঁ, বৰ্তমানটো আমি সদায় সুন্দৰ কৰি ৰাখিব লাগে, কাৰণ এই বৰ্তমানটোৱেই ভৱিষ্যতৰ স্মৃতি হৈ পৰিব। আৰু মোৰ প্ৰত্যেকজন ছাৰ বাইদেউলৈ মোৰ ফালৰ পৰা শতকোটি প্ৰণাম। আপোনালোকৰ পুষ্পা।